ডায়েবেটিছৰ ৰোগীসকলে কিমান পৰিমাণৰ খাদ্য খাব লাগে আৰু কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে তাক এবাৰ জানি লোৱা হওক। আমি যিখন থালিত আমাৰ খোৱা বস্তুবিলাক লওঁ তাৰে আধা অংশ শাক পাচলি থাকিব লাগে। বাকী আধা অংশ যিখিনি বাকী থাকি গ'ল তাৰে আধা কৰি দিয়ক আপুনি। 4/1 অংশ 4/1 অংশ পৰিব। 4/1 অংশ আমি ভাত নহ'লে ৰুটি খাব লাগিব। যিয়ে ভাত বিচাৰে তেওঁ ভাত খাব পাৰে, নহ'লে ৰুটি বিচৰা লোকে ৰুটি খাব পাৰে। ভাত যদি আমি বনাওঁ তেনেহ'লে 60 গ্ৰাম এপ্ৰক্সিমেটলি 60 গ্ৰাম চাউলৰ ভাত বনাই আমি খাবলৈ দিব লাগিব ৰোগীক। আৰু যদি তেওঁ ৰুটি ভাল পায় তেনেহ'লে 60 গ্ৰাম আটাৰে বনোৱা ৰুটি তেওঁ খাব পাৰে। 60 গ্ৰাম আটা যদি আমি হিচাপ কৰিব বিচাৰোঁ তেনেহ'লে নেমু টেঙাটোৰ চাইজৰ যদি আটা মঠি লওঁ তেনেহ'লে এনেকুৱা 2টা আটাৰ লাডু আমি লৈ ৰুটি বনাই ৰোগীক দিব পাৰোঁ। আৰু নহ'লে যদি ভাত 60 গ্ৰাম হিচাপ কৰোঁ তেনেহ'লে এপ্ৰক্সিমেটলি 60 গ্ৰাম আমাৰ হাতৰ তলুৱাত যদি এনেকৈ আমি চাউল লওঁ তেনেহ'লে প্ৰায় 30 গ্ৰামৰ চাউল হ'ব। তেনেকুৱাকৈ আমি দুবাৰ ল'ব লাগিব। বাকী থকা 4/1 অংশ আমাৰ থালিখনৰ বাকী যিখিনি থাকি গ'ল 4/1 অংশ সেইখিনিত আমি প্ৰ'টিনযুক্ত খাদ্য খাব লাগিব। প্ৰ'টিন যদি যিবিলাক লোকে মাছ মাংস ভাল পায় তেওঁলোকে মাছ নহ'লে মাংস খাব পাৰে, নহ'লে ডিম খাব পাৰে আৰু লগতে দাইল খাব। যিবিলাক লোকে মাছ মাংস নাখায় তেওঁলোকে ভেজিটেবল চ'ৰ্চৰ পৰা যিবিলাক আমি প্ৰ'টিন পাওঁ সেইবিলাক খাব পাৰে। যেনেকৈ ৰাজমাহৰ পৰা পাওঁ, চয়াবিনৰ পৰা পাওঁ, দাইলৰ পৰা প্ৰ'টিন পাওঁ, এনেকুৱাবিলাক চ'ৰ্চৰ পৰা আমি প্ৰ'টিন ল'ব পাৰোঁ। আৰু লগতে যদি আপোনালোকে পনীৰ ভাল পায় তেনেহ'লে পনীৰো খাব পাৰে। কিছুমান লোকে কেতিয়াবা চাটনি বনাই খাই ভাল পায়, বাদামৰ চাটনি ভাল পায়। সেই বাদামৰ চাটনি খাব নালাগে। যদি চাটনি খাবলৈ ইচ্ছা কৰে তেনেহ'লে কেঁচা বুটৰ চাটনি খাব পাৰে, আৰু নহ'লে আমাৰ যিবিলাক পদিনা ধনিয়া এইবিলাক আছে এইবিলাকৰ চাটনি বনাই খাব পাৰে, নৰসিংহৰ চাটনি বনাই খাব পাৰে। আমি খোৱা বস্তুবিলাক একেলগে বহুত বেছিকৈ খাব নালাগে, কম পৰিমাণে খাব লাগে। আৰু যদি দৰকাৰ হয় আপোনাৰ যদি ভোক লাগে সঘনাই খাব পাৰে, কিন্তু কম পৰিমাণে। এনেকুৱা নহয় যে আপুনি একেলগে পেট পূৰাই খাই দিলে। এনেকৈ যদি মানি চলে তেনেহ'লে ব্লাড চুগাৰৰ স্পাইকটো বহু পৰিমাণে কমি যাব। চিকিৎসকে পৰামৰ্শ দিয়া মতে ঔষধ আপুনি ৰেগুলাৰলি লৈ থাকিব লাগিব। নমস্কাৰ।